মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অসমীয়া জ্যোতিচিহ্নৰ সূত্ৰ আৰু উদাহৰণ বিষয়ে আলোচনা কৰিম। এতিয়া আমি অসমীয়াত কিছুমান জ্যোতিচিহ্ন পাওঁ। এই জ্যোতিচিহ্ন কাক কয় তোমালোকে চোৱা। জ্যোতিচিহ্নৰ সংজ্ঞা বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ্থে আমি ব্যৱহাৰ কৰা বিভিন্ন চিহ্ন মানে হৈছে চিন, যেনে দাঢ়ি, কমা, ছেমিকলন আদিক জ্যোতিচিহ্ন বোলে। বাক্যত বিভিন্ন চিহ্নৰ ব্যৱহাৰ তলত দেখুওৱা হ'ল। এতিয়া এই যে দাঢ়ি, কমা, ছেমিকলন এইবিলাকৰ বাক্যত কেনেকুৱা ব্যৱহাৰ হয় তলত দেখুওৱা হ'ল। চোৱা, কমা, এইটো হ'ল কমা। এটা বাক্য পঢ়োঁতে যিটো শব্দৰ পাছত অলপ ৰ'ব লগা হয় তাতে কমা চিন ব্যৱহাৰ কৰা হয়। যেনে ৰাম, হৰি, মধু আৰু ৰাধা ঘৰলৈ গ'ল। এই চিনে শব্দৰ পৰস্পৰৰ সম্বন্ধ ৰক্ষা কৰে। ছেমিকলন, দুটা বাক্যৰ মাজত যদি পৰস্পৰ সম্বন্ধ থাকে তেন্তে বাক্য দুটাৰ মাজত ছেমিকলন চিন ব্যৱহাৰ কৰা হয়। এয়া হ'ল ছেমিকলন, এই ছেমিকলন চিন ব্যৱহাৰ কৰা হয়। এনে চিহ্ন বাক্যত থাকিলে বাক্যটো পঢ়োঁতে কমাতকৈ বেছি সময় ৰ'ব লাগে, অৰ্থাৎ কমাতকৈ ছেমিকলন থাকিলে বেছি সময় ৰ'ব লাগে। যেনে মোৰ বৰ ভোক লাগিছে, মোক ভাত দিয়া। ইয়াতে মোৰ বৰ ভোক লাগিছে, কমাত যিমান ৰওঁ তাতকৈ বেছি ৰ'ব লাগিব, মোক ভাত দিয়া। আজিৰ অসমীয়া লোকসকল ভীৰু, কিন্তু অতীজৰ অসমীয়াসকল বৰ সাহসী আছিল। ইয়াৰ পিছত ছেমিকলনতকৈ বেছি সময় ৰ'ব লগা চিনটোকে কলন বোলা হয়। এয়া হ'ল গণবৰ কলন চিন, এইটোক কলন চিন বুলি কোৱা হয়। ছেমিকলনতকৈ অলপ সময় বেছি ৰ'ব লগা চিনটোকে কলন বোলা হয়। যেনে মূল্য ৫ টকা মাথোন। ইয়াৰ পিছত আহিল খটো দাঢ়ি, এইডাল হ'ল দাঢ়ি। কোনো এটা বাক্য শেষ হোৱা বুজালে দাঢ়ি চিন ব্যৱহাৰ কৰা হয়। এই চিন ব্যৱহাৰ কৰিলে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ'ব লাগে। যেনে এতিয়া মই ভাত খাম, তাৰ পাছত শুবলৈ যাম ইত্যাদি। ইয়াৰ পিছত আহিল ৯ নম্বৰ প্ৰশ্নবোধক চিন। এয়া হ'ল প্ৰশ্নবোধক চিন। কোনো প্ৰশ্ন কৰিলে বাক্যৰ শেষত ব্যৱহৃত চিনক প্ৰশ্নবোধক চিন বোলা হয়। যেনে তোমাৰ ঘৰ ক'ত, তোমাৰ ঘৰ ক'ত। ইয়াৰ পিছত এইডাল কি আছে, প্ৰশ্নবোধক চিন আছে। গতিকে কোনো প্ৰশ্ন কৰিলে বাক্যৰ শেষত প্ৰশ্নবোধক চিন দিব লাগে। ইয়াৰ পিছত আহিল প্ৰথম নম্বৰ হৈছে ভাৱবোধক চিন। হৰ্ষ, বিষাদ, শোক, ভয়, আশ্চৰ্য আদি মনৰ আৱেগ বুজাবলৈ বাক্যৰ শেষত ব্যৱহাৰ হোৱা চিনক ভাৱবোধক চিন বোলে। যেনে উফ, কি অসহ্য গৰম, বাহ বাহ, কি ধুনীয়া ফ্ৰক ইত্যাদি। এয়া হ'ল ভাৱবোধক চিনৰ ব্যৱহাৰ। অৰ্থাৎ ভাৱবোধক চিন কেতিয়া ব্যৱহাৰ কৰা হয়? হৰ্ষ হ'ল আনন্দ, বিষাদ মানে হ'ল দুখ, শোক, ভয়, আশ্চৰ্য আদি মনৰ আৱেগ বুজাবলৈ বাক্যৰ শেষত ব্যৱহাৰ হোৱা চিনক ভাৱবোধক চিন বোলে। যেনে উফ, কি অসহ্য গৰম, বাহ বাহ, কি ধুনীয়া ফ্ৰক ইত্যাদি। দ্বিতীয় নম্বৰ হাইফেন, এইটো হ'ল হাইফেন। সমাসৰ সমস্যমান পদ দেখুৱাওঁতে বিপৰীত শব্দৰ যোৰা বুজাবলৈ অনুৰূপ, অনুকাৰ আদি শব্দ বুজাওঁতে হাইফেন ব্যৱহাৰ কৰা হয়। যেনে পিতা মাতা, বুঢ়া বুঢ়ী ইত্যাদি। তৃতীয় নম্বৰ হ'ল ডেছ চিন। কোনো এটা বাক্যৰ লগত আন এটা বাক্যৰ সম্পৰ্ক বুজাওঁতে নাইবা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লে ডেছ চিন ব্যৱহাৰ কৰা হয়। যেনে সোণৰ দৰে বৰণ যাৰ সোণোৱালী।
দেশ কেতিয়া ব্যৱহাৰ কৰা হয় কোনো এটা বাক্যৰ লগত আন এটা বাক্যৰ সম্পৰ্ক বুজাওঁতে নাইবা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লে দেশ চিন ব্যৱহাৰ কৰা হয়। যেনে সোণৰ দৰে বৰণ যাৰ কি কোৱা হয় সোণোৱালী, ইয়াতে কি ব্যৱহাৰ কৰা হৈছে দেশ ব্যৱহাৰ কৰা হৈছে। 6 নম্বৰটো বন্ধনী চিন, এইটো হ'ল বন্ধনী চিন। বন্ধনী চিন সাধাৰণতে 3 প্ৰকাৰৰ। এয়া হ'ল চন্দ্ৰ বন্ধনী চিন, এইটো চন্দ্ৰ বন্ধনী চিন, কুটিল বন্ধনী চিন, এইটো হ'ল কুটিল বন্ধনী চিন, আৰু এইটো হ'ল বৰ বন্ধনী চিন, এয়া বৰ বন্ধনী চিন। গতিকে এই বন্ধনী চিন 3 প্ৰকাৰৰ হয়, এটা কুটিল বন্ধনী, এটা হ'ল বৰ বন্ধনী। এইকেইটা চিন। ইয়াৰ পিছত চন্দ্ৰ বন্ধনী কেতিয়া ব্যৱহাৰ কৰা হয় কোনো কথাৰ বিশেষ অৰ্থ বুজাবলৈ বাক্যত ব্যৱহাৰ কৰা চিনক চন্দ্ৰ বন্ধনী বোলে। যেনে মই আজি ইয়ালৈ অৰ্থাৎ গুৱাহাটীলৈ আহিলোঁ, এই গুৱাহাটী শব্দটো চন্দ্ৰ বন্ধনীৰ ভিতৰত আছে ইত্যাদি। ইয়াৰ পিছত 2 নম্বৰটো আছে কুটিল বন্ধনী, এইটো হ'ল কুটিল বন্ধনী চিন। এই চিনডাল বাক্যত সো বা বাওঁফালে কিছুমান কথা লিখি তাৰ বিপৰীত ফালে উমৈহতীয়া কথা লিখি ব্যৱহাৰ কৰা হয়। যেনে ৰামচৰণ, হৰে কৃষ্ণ, মাধৱ, এই 3জন একেলগে বুজোৱা এইজন কি এই কুটিল বন্ধনীৰ ভিতৰত ৰখা হৈছে। এওঁলোক 3জন কি কলকাতা নিবাসী, অৰ্থাৎ এই 3জনকে ৰামচৰণ কলকাতা নিবাসী, হৰে কৃষ্ণ কলকাতা নিবাসী, মাধৱ কলকাতা নিবাসী বুলি নকয়, এই 3জনক একেলগে কুটিল বন্ধনীৰ ভিতৰত ৰাখি কলকাতা নিবাসী বুলি কোৱা হৈছে, অৰ্থাৎ এই 3জন কলকাতা নিবাসীৰ মানুহ। শ্ৰী মনদীপ শৰ্মা, শ্ৰী হৰেনাথ, এয়া হ'ল যুটীয়া সম্পাদক, অৰ্থাৎ যুটীয়া সম্পাদকৰ ভিতৰত কোন কোন আছে মনদীপ শৰ্মা, হৰেনাথ, এয়া হ'ল কুটিল বন্ধনী কেনেকৈ ব্যৱহাৰ কৰা হয় তোমালোকে জানিলা। ইয়াৰ পিছত আছে বৰ বন্ধনী। এয়া চোৱা বৰ বন্ধনী। বৰ বন্ধনী এই চিনডাল সাধাৰণতে গণিত শাস্ত্ৰত অধিকভাৱে ব্যৱহৃত হোৱা দেখা যায়। বাক্যত ইয়াৰ ব্যৱহাৰ ক্ষীণ, অৰ্থাৎ বাক্যত ইয়াৰ ব্যৱহাৰ বেছি হোৱা দেখা নাযায়, ইয়াক অংকতেহে কি কৰা দেখা যায় ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ পিছত আহিল ঊৰ্ধ্বকমা, এয়া হ'ল ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমা সাধাৰণতে আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে ব্যৱহাৰ কৰা হয়। আকৌ পঢ়োতাৰ কোনো কথাত মনোযোগ আকৰ্ষণ কৰিবলৈও এই চিন ব্যৱহাৰ কৰা হয়। যেনে মায়ে মোক সুধিলে তুমি ভাত খালানে ইত্যাদি। ইয়াৰ পিছত আহিল মধ্যনাত্য নম্বৰ কাপো চিন, এইটো হ'ল কাপো চিন। বাক্যৰ মাজত কোনো এটা শব্দ ৰৈ গ'লে শব্দটো নিৰ্দিষ্ট ঠাইত লিখিবৰ বাবে কাপো চিন ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমি কিছুমান বাক্য লিখি থাকোঁতে বাক্যৰ মাজত কিছুমান শব্দ লিখিবৰ ৰৈ যায়, এই ৰৈ যোৱা শব্দটোত আমি এইডাল চিন ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ শব্দটোৰ ওপৰত লিখি দিব পাৰোঁ। এইডাল চিনক কি বুলি কোৱা হয় কাপো চিন বুলি কোৱা হয়। এতিয়া আমি আজি কি শিকিলোঁ যে অসমীয়া জ্যোতি চিহ্নৰ কাক কয় আৰু ইয়াক ক'ত ক'ত ব্যৱহাৰ কৰা হয় বা ই কেনেকুৱা এই বিষয়ে আমি উদাহৰণ কেইটামান পালোঁ। গতিকে তোমালোকে আজি জানিলা যে বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ্থে আমি ব্যৱহাৰ কৰা বিভিন্ন চিনবিলাককে কি বুলি কোৱা হয় জ্যোতি চিহ্ন বুলি কোৱা হয়। যেনে দাঢ়ি, কমা, ছেমিকলন আদিবিলাক হ'ল জ্যোতি চিহ্ন, আৰু ইয়াৰ ব্যৱহাৰো তোমালোকে জানিলা। কমা ক'ত ব্যৱহাৰ কৰা হয়, ছেমিকলন ক'ত ব্যৱহাৰ কৰা হয়। গতিকে আজিৰ কাৰণে মই পাঠটো ইমানতে সামৰোঁ। আকৌ আগলৈ তোমালোকক লগ পাম এই আশাৰে ধন্যবাদ।